এই ফুলপাহৰ নাম আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আমি নয়নতৰা বুলি কওঁ। ইয়াৰে মই কেইপাহমান পাত ছিঙি লৈছোঁ আৰু জবা ফুলৰ পাত কেইপাহমানো ছিঙি লৈছোঁ। ছিঙি লৈ ধুনীয়াকৈ ধুই লৈ মিক্সাৰত এটা পেষ্ট বনাই ল'লোঁ। তাৰপাছত মই ইয়াত এল'ভেৰা জেল আৰু অলপমান নাৰিকল তেল ইউজ কৰিছোঁ। নাৰিকল তেলখিনি ইয়াত দেখুওৱা নহ'ল বাৰু। তাৰপাছত মই চুলি গুৰিবোৰত ধুনীয়াকৈ সানি ল'লোঁ আৰু কমেও 1-2 ঘণ্টামানৰ কাৰণে এইখিনি শুকাবলৈ দিম। কি খবৰ? চবে দেবে মাৰি দিয়া। হেল্ল' আমার বেটা, চুমেদা দিয়া আছে মোক, চুমেদা মোক দিয়া, মোক দিয়া। দম কিয় দিছা? হাই গাইজ, কি খবৰ? নিশ্চয় আপোনালোক সকলো ভালে আছে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ওচৰত ধুই আহিলোঁ আৰু ইমান ধুনীয়া চিকনা এটা দি আছে, দেখিছে নহয়? আপোনালোকেও লগাই চাবচোন, ধুনীয়া হৈ আছে। আজি হৈছে দেওবাৰ, সেইকাৰণে চুলিখিনি অলপ কেয়াৰ ল'লোঁ আৰু আজি দুপৰীয়া সাজত বনাব লৈছোঁ। এইফালে হৈছে ৰৌ মাছ আৰু এয়া হৈছে সৰু সৰু মাছ। আৰু মানুহজনে ধুনীয়াকৈ পিঁয়াজ, জলকীয়া, আলু, বিলাহী কাটি থৈ দিছে। আৰু চাওকচোন কেনেকৈ ওপৰা ওপৰিকৈ কাটি থৈ দিছে। মানুহজনে কাম কৰিলে এনেকুৱাই আৰু। মাছখিনি পিছে মই বাচিছোঁ দেই। ধুনীয়াকৈ মাছখিনি নিমখ হালধি সানি ফ্ৰাই কৰি ল'লোঁ। একেখিনি তেলতে মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ। তাৰপাছত মই আনফালে অলপমান পানী উতলাই লৈছোঁ। আলুখিনি ফ্ৰাই কৰি হ'লে ইয়াতে মই আকৌ পিঁয়াজ জলকীয়াখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ভাজাৰ পিছত ইয়াতে মই বিলাহীখিনিও ভাজি ল'লোঁ। ইয়াতে মই সোৱাদ অনুসৰি হালধি আৰু নিমখ দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত মছলাও ব্যৱহাৰ কৰিব পাৰে। আমি এনেকৈ খায়ে ভাল পাওঁ, মছলা নিদিয়াকৈ বহুত সোৱাদ হয়। তাৰপিছত মই আলুখিনি দি অলপমান ভাজি উতলা পানী ইয়াতে দি দিছোঁ। এটা উতল অহাৰ পিছত ইয়াত মাছখিনিও দি দিলোঁ। মাছ মানে দুটা দিছোঁ আৰু আমি মানুহ দুজনহে। তাৰপিছত ধুনীয়াকৈ এয়া উতল আহি গ'ল। ইমান ধুনীয়া কালাৰ এটা হৈছে, দেখিছেনে? মছলা নিদিয়াকৈ কি ধুনীয়া কালাৰ এটা হৈছে। তাৰপিছত কাটি থোৱা ধনিয়াখিনিও ইয়াতে ব্যৱহাৰ কৰিছোঁ আৰু চাওক মাছৰ কাৰিমূৰে দি আৰু খাই যে বহুত বেছি ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাবচোন। মছলা দিয়াতকৈ মছলা নিদি খায়ে বেছি ভাল লাগে। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।